মৰ্ণিং। আজি আমি কেইজনমানে লগ লাগি এটা খানা খাম বুলি ভাবিলোঁ। সেইকাৰণে যাদৱৰ ঘৰত গোটেইকেইজন লগ লাগিলোঁ। যেতিয়া চাহ কৰি আছে, আমাৰ তৰকাৰীখিনি প্ৰায় কাটাকৈ যাদৱেও কাম কৰি আছে। এই যাদৱ বনাই আছে। সুন্দৰ পৰিৱেশ এটাৰ মাজত আছে পাৰ্টিটো মানে খাব ওলাইছোঁ। জান এটা আছে, সেই জানটোৰ পাৰত সিহঁতৰ ঘৰ। জানটোতো অলপ পিছত যাম, তাত জাল মাৰিব, কিছুমানে মাছ ধৰিব। যাম তাত, কিন্তু তাৰ আগতে অলপ এতিয়া খানাটোৰ যিখিনি যা যোগাৰ কৰি দিব লাগে সেইখিনি কৰি আছোঁ। এজন দুজনকৈ লাহে আহি আছে, প্ৰায় 35-40জনমান মানুহ হ'ব। গোটেইকেইজনে লগ লাগি আজি খাম বুলি ভাবিছোঁ, যিহেতু ফূৰ্তি কৰিম কিছু। তাৰ মাজতে ভিডিঅ' মাজে সময়ে কৰি থাকিম, কেনেকুৱাকৈ আগবাঢ়ি গৈছে আমাৰ খানাটো সেইটো দেখুৱাই গৈ থাকিম। বৰ্তমান হৈ আছে, লাহে লাহে গোটেইখিনি কাম কৰি আছে আৰু এঘণ্টামান পিছত আমি প্ৰায় ফ্ৰী হৈ যাম। তাৰপিছত জানটোৰ পাৰত যাম, জানটোৰ পাৰত গৈ তাত অলপ কেইজনমান নামি যাব, তলত গৈ তাত মাছ মাৰিব আৰু কেইজনমান ওপৰতে থাকিম, যিয়ে পানীত নানামে সেইকেইজন ওপৰতে থাকিম। পৰিৱেশটো এবাৰ দেখাই দি আছোঁ ইয়াৰে। এই টাৱাৰটোৰ পিছফালে তাত জানটো আছে। আমি কেইজন মানে এতিয়া ঢেকীয়া তুলিব আহিছোঁ। ঢেকীয়া খোৱাৰ চিজন নাই যদিও আমি ঢেকীয়া তুলিম এতিয়া, ঢেকীয়া খাম। এই যাদৱ এই অজয় ঢেকীয়া বিচাৰি আছে, ঢেকীয়া বিচাৰি পোৱা নাই, হাবা ফিৰি আহিছে ঢেকীয়া বিচাৰি। হেৰিতে এতিয়া আৰু এয়া মাংস বনাই আছে, এইফালৰ কেৰাহীটোত ব্ৰইলাৰ বনাই আছে আৰু এইফালৰ কেৰাহীটোত ছাগলী মাংস বনাই আছে। মোৰ পিছফালে থকা এই জানটোতে আমি মাছ মৰাৰ কথা আছিল, কিন্তু মানে যি জাল আনিছে তেওঁলোকে, সেই জালেৰে ইয়াতে মাছ মাৰিব নোৱাৰিব আৰু পানীও বহুত আছে। সেইকাৰণে মানে মাছ ধৰাটো আজিৰ কাৰণে কেঞ্চেল হ'ল। জানটোৰ নাম হৈছে কেকেনিকুছি জান। বাৰিষা কালত বহুত পানী থাকে, এতিয়া অলপ কম আছে বাৰু, এতিয়া কমি আহি আছে। এই জানটো বহুত দূৰলৈ গৈছে, মানে ক'ৰ পৰা আৰম্ভ হৈছে সেইটো মই ইমান ভালদৰে নাজানো, কিন্তু বহুত দূৰলৈকে গৈছে এই জানটো। আৰু বাৰিষা কালত এইটোৰে মানে বানপানীও বা বানৰ যিবিলাক পানী এই জানটোৰে ভৰি পৰে আৰু এই জানৰ যিবিলাক কাষৰীয়া অঞ্চল, সেই কাষৰীয়া অঞ্চলবিলাকত এই জানটোৰ পানীৰে ভৰি পৰে। এই জানটো অলপ দেখাই দি আছোঁ, যিখিনি ঢুকি পাওঁ মই। জানটোৰ ওপৰৰে এইখন দলং গৈছে আৰু কেইবাখনো দলং আছে ইয়াৰ ওপৰত আগৰ পিনে গ'লে। এনেকৈ জানটো গৈ আছে বহুত দূৰলৈ। খালী মুকলি পথাৰ, ধুনীয়া ঠাই, ভাল লাগে। আমি আচলতে পিকনিকটো খোৱা ঠাই আছিল ইয়াতে জানটোৰ পাৰত, একেবাৰে গছ এডাল যে আছে গছডালৰ সেইখিনিতে, কিন্তু আজি বৰষুণ বতৰ, অলপ চলপ বৰষুণ দি আছে, সেইকাৰণে আমি তাত নাখাই এটা ওখ ঠাই লৈ ল'লোঁ। সেই ঠাইখিনিতে আমাৰ মানে খানাটো বনোৱা হৈছে, তাতেই খোৱা হ'ব। কিন্তু ইয়াত খোৱা হ'লে বেছি ভাল লাগিলহেঁতেন।
ইয়াত মানে এইখিনিয়ে ঠাই আছিল, ডাঙৰ গছ যিডাল আছে সেই গছডালৰ গুৰিতে খোৱা কথা আছিল, কিন্তু এতিয়া তাত মানে খোৱা নহ'ল। ৰাতিপুৱাৰ ভাগত অলপ বেছিকৈ বৰষুণ দি আছিল কিনকিনীয়াকৈ, সেইকাৰণে তাত খানা খোৱাটো বন্ধ কৰি বেলেগ এটা ঠাই ল'লোঁ। আমি খানা খোৱা ঠাইৰ কাষত যিখন মুকলি পথাৰ আছে, জানটোৰ কাষৰ ঠাইখিনি, সেই পথাৰখনৰ এটা দৃশ্য লৈছোঁ। ধুনীয়া লাগে, ঠায়ে ঠায়ে খাল আছে, ওখ ঠাই আছে, দ ঠাই আছে। খানা হৈ থকা ঠাই এইখিনি, গাড়ীবিলাক যে আছে তাত খানা বনাই আছে। আমি চবেই এতিয়া সকলোৱে জানটো চাব আহিছোঁ। আমাৰ পিছফালে তপদা আছে, ললিত দা আছে, আপোনাৰ নামটো হেমন্ত দা আছে, আৰু এই পিছফালে আহিছে বহু কেইজন আহি আছে। সকলোৱে এতিয়া প্ৰাকৃতিক পৰিৱেশ চাব আহি আছে। আমি আছো ইয়াতে। দাদাই ক'ব এতিয়া আৰু মাছ পুঠি নহয়, এই জানটো ভয়ংকৰ ৰূপ লয় বাৰিষা। এই মাটিবিলাকৰ দাম নাছিল, এতিয়া পথাৰতে মাটি কিনি মানুহে ঘৰ বনাই বেলেগ পৰিৱেশ হৈ গ'ল। আৰু ভৱিষ্যত বা কি হয়। ললিত দাই কিবা ক'ব? কি বস্তু? কিবা কওক। কিবা এটা কওক। সকলোকে নতুন বছৰ শুভেচ্ছা দিলোঁ। নতুন বছৰ আমাৰ এতিয়া বহুত দেৰি, দেৱালীৰ শুভেচ্ছা থাকিল। দেৱালীৰ জগদ্ধাত্ৰী পূজাৰ শুভেচ্ছা থাকিল। আৰু ৰাসৰ শুভেচ্ছা। থাকিল। ৰাসটো আহিলে নহয়। কোনদিনাখন কি? খানা আৰম্ভ হৈ গ'ল। চুলতান দা কেনেকুৱা হৈছে? বঢ়িয়া না? আমাৰ আজিৰ প্ৰগ্ৰেমটো ইমানতে সমাপ্ত কৰিম। খানা খাই ভাল লাগিল, বহুকেইজনক লগ পালোঁ, একেলগে গোটেই দিনটো কটালোঁ, কাম কৰিলোঁ, খালোঁ, ভালো বনাইছে। আৰু এইটো মানে যি মানে পৰিৱেশ এটাৰ মাজত থাকিলোঁ গোটেই দিনটো, বতৰটো ঠাণ্ডা, ৰাতিপুৱা সাধাৰণ অলপমান বৰষুণ দিবৰ নিচিনা কৰিছিল যদিও আমাৰ দিনটো ভালে গ'ল। গোটেই ভালে লাগিল, আৰু এই পৰিৱেশটোৰ মাজত খুবেই ভাল লাগিছে। পৰিৱেশটো খুবেই ভাল লাগে। মই এটা ভিডিঅ'ত দেখাইছোঁ, আমাৰ প্ৰত্যেক বছৰে মানে ডিচেম্বৰৰ ফালে দুটামান পিকনিক হয়, কিন্তু এইবাৰ এইটো অলপ আগতীয়াকৈ এৰেঞ্জ কৰাৰ নিচিনা হ'ল। আকৌ আমি যাম, ইয়াৰ পিছতে আকৌ আমাৰ এই গ্ৰুপটোৱে যাম, পিকনিকত যাম। কিন্তু তাৰ আগতে আজি এই পিকনিকটো কৰি বহুত ভাল লাগিল, মানে খানাটো খাই বহুত ভাল লাগিল। গতিকে আপোনালোকে এই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু ঠাইখিনি মই এনেকুৱা প্ৰাকৃতিক পৰিৱেশটো খুব ভাল পাওঁ, আপোনালোকে কেনেকুৱা পায় জনাব। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰি দিব, মোৰ ভাল লাগিব। আৰু ভিডিঅ'টো কেনেকুৱা হৈছে এবাৰ কমেণ্টত জনাই দিব। ধন্যবাদ।